Autonomous Council sa Hemalong sanitizer lang ki Apo. Lahorijan pen Bogojana long drugs pen heroin kineblong. Aprang si birta kilang arato anaphan kartong pajero kartong. Non karbilong rea birta long pen ujang terangpi non birta ang ton pen arjupong sena. Lumbajong MAC mate EM ratan teron pen patir pipongsi pinibo signify inquirer kep arni ada porpai kep apor malom Guwahati pen kewang scientific ating pensi KAAC secretary asai hemalong sanitizer lang apong. Ake hai CM tuliram rong hang a chamber pensi la so sanitizer lang ke apang chengponlo. Lapen di parong supya hitialong kedo baruari mandiralong corona vur pen kachepajok ponje phancherok togamai padupon. La sopi artake ong tumaphan sanitizer mask lapen vitamin C adawai ronpon. La socherok togamai kapadupon along ake hai CM tuliram ronghang EM rotanteron MAC Richard Tokbi MLA barim Dr. Mansing rongpi karbilam meramaya maipu hidinat rong piatum chetongdun. La sopi di pulam ding road keda matowara dagalong handloom and a textile hem tangka sika kuti sira suri thong kepen kikim kerang ponje phan ake hai CM tuliram ronghang lapen EM roton terona tumari deng pen long i sompon. La solong i ke sompon along ake hai CM tuliram ronghang EM roton teron MLA Bidya Singh Ingling MAC Richard Tok bilapen kaprek man peng kedua anta chetongdun. La so handloom and textile hem kikim jelong liadang ki chirigi thom so sedu. Lapen la solong lialong aron re tumnon ke dobo matuma phan ki thurje phan notice alu pali alu. La si prabjen pen la hai aron re pen ki do tuma phan thari pon popusi EM rotan teron pen pherang kya theng no ning jepo. বছৰৰ যিটো বাজেট এলোকেশ্যন সেই বাজেটৰ SOPD জৰিয়তে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ ডিপাৰ্টমেণ্ট তৰফৰ পৰা ইয়াত G+3 জইণ্ট ডাইৰেক্টৰ অফিচ বিল্ডিং ইয়াত আজি ঢালা স্থাপন কৰা হৈছে আৰু ইয়াত বিভাগীয় EM ৰতন তেৰণ ডাঙৰীয়া নেতৃত্বত সেই আঁচনিটো গ্ৰহণ কৰা হৈছে যাতে সেই মাটিটো যাতে কোনো দখল কৰিব নোৱাৰে তাৰ লগতে ইয়াত যাতে স্থায়ী বিল্ডিং যাতে থাকে পাৰ্লিমেণ্ট বিল্ডিং যাতে থাকে আৰু ভৱিষ্যত আমি নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক ইয়াত আমি বেলেগৰ আঁচনি গ্ৰহণ কৰিম হেণ্ডলুম ট্ৰেইনিং দিম সেইবিলাকৰ ক্ষেত্ৰত এতিয়া আগুৱাই নিয়া স্বাৰ্থত ইয়াত আমি এটা বিল্ডিং বনোৱা হৈছে আজি ইয়াত ঢালা স্থাপন কৰা হৈছে এটা বছৰৰ ভিতৰত গোটেইখিনি কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সেইটো আমি সিদ্ধান্ত লৈছোঁ। এইটো কিমান টকা বাজেটৰ এতিয়ালৈকে আমি G+3 হ'ব বৰ্তমান ফাৰ্ষ্ট ফেজৰ আমি গ্ৰাউণ্ড ফ্ল'ৰলৈকে আমি গোটেইখিনি কমপ্লিট কৰিম সেইটো 1 crore 1 crore 30 লাখ টকা সেইটো হ'ব ফাৰ্ষ্ট ফ্ল'ৰ তাৰপিছত আকৌ বাঢ়ি থাকিব নেক্সট বাজেটত ধৰা হ'ব। আজি দিনজোৰা কাৰ্যসূচী আপোনাৰ এইটো তৃতীয় নম্বৰ প্ৰথমৰ পৰা কেনেকৈ কি নহয় আজি যিটো COVID-19 পেণ্ডেমিকৰ পৰা ৰেহাই পাবৰ কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো জানে আপোনালোকে কাৰ্বি আংলং গোটেইখিনি উন্নয়নমূলকৰ কামৰ আঁচনিবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিৰ্ভৰ কৰে গতিকে কাৰ্বি আংলং চুকি কোণে পৰা ইয়াত আহে গতিকে গোটেইখিনি আমি চিন্তা চৰ্চা কৰিলোঁ যাতে চেনিটাইজাৰ দিলে ইয়াতে চেনিটেশ্যন প্ৰগ্ৰাম যদি আমি দিওঁ তেনেহ'লে ইয়াত কৰ্মচাৰীবিলাকতো ৰেহাই পাব আৰু লগতে বাহিৰৰ পৰা অহা মানুহবিলাকৰ তেওঁ ৰেহাই পাব সেই পেণ্ডেমিকৰ পৰা সেই গোটেইখিনি চিন্তা চৰ্চা কৰি সেইটো কৰা হৈছে আৰু লগতে আমাৰ ৰতন তেৰণ ডাঙৰীয়া নেতৃত্বত ডিফু জ্যেষ্ঠ নাগৰিকবিলাকৰ কাৰণে ফ্ৰী চেনিটাইজাৰ দিয়া হৈছে ইয়াতে লগতে মাস্ক ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু লগতে C ভিটামিন যাতে জ্যেষ্ঠ নাগৰিকবিলাকৰ কাৰণে ইয়াত দিয়া হৈছে আজি এইটো শেষ কাৰ্যসূচী আছে এইটো ঢালা স্থাপন কৰা আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যে কোনোবা যদি ভেকচিন যদি লোৱা নাই যাতে ভেকচিনটো ল'ব লাগিব
এইটো বিনামূলীয়া ভেকচিন আমি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এইটো বিনামূলীয়াই পাব ফ্ৰী ভেকচিনেশ্যন কৰা হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলং এডমিনিষ্ট্ৰেটিভ DCSP লগতে ডিফু মেডিকেল কলেজ আৰু জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ এই গোটেইখিনি আমি আলাপ আলোচনা কৰি আৰু লগতে আমি টিম কাৰ্বি আংলং প্ৰত্যেকজন MEC সমষ্টিবিলাকৰ যাতে সকলোৱে দুখীয়া ধনী সকলোৱে যাতে ভেকচিনটো লয় ভেকচিন ল'লে আমাৰ নিজৰ কাৰণে ছেফ হয় সেইকাৰণে সেইটো সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি ফ্ৰী ভেকচিনেশ্যন কৰা হৈছে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ এবাৰ SOPD আমি ধৰা হৈছে যে আমাৰ এটা পাৰ্মানেণ্ট অফিচ বিল্ডিং লাগে জইণ্ট ডাইৰেক্টৰ অফিচৰ গতিকে এই মাটিখিনি বহুদিনৰ পৰা পৰি আছিল আৰু এই মাটিৰ ওপৰত বহুতৰ চকু পৰি আছিল যে এই মাটিটো কেনেকৈ কব্জা কৰা যায় গতিকে সকলো কথা চিন্তা কৰি পেলাই আজি আমি ইয়াত এটা পাৰ্মানেণ্ট বিল্ডিং বনোৱাৰ SOPD ধৰা হৈছিল আৰু আজি ফাউণ্ডেশ্যন ষ্ট'ন কৰা হৈছে সেইখিনিও আমাৰ CM ডাঙৰীয়াৰ দ্বাৰা আজি আমি ফাউণ্ডেশ্যন লে কৰালোঁ গতিকে আপোনালোকক এনক্ৰ'চমেণ্ট থাকে বহুদিন আমাৰ ইয়াত ষ্টাফ নথকাৰ কাৰণে দুই এটা এনক্ৰ'চমেণ্ট হৈছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি পেলাই এমিকেবলি তেওঁলোকক ইয়াৰ পৰা ন'টিচ অলৰেডি দিয়া হৈছে যে ভেকেট কৰিবৰ কাৰণে আৰু আমি কথা পাতিম তেওঁলোকৰ লগত তেওঁলোকে যে অতি সোনকালে ভেকেট কৰে কাৰণ এইটো ডিপাৰ্টমেণ্টেলৰ মাটি হয় হেণ্ডলুম এণ্ড টেক্সটাইলৰ মাটি হয় আৰু হেণ্ডলুম টেক্সটাইলৰ কামৰ কাৰণে মাটি ৰখা হৈছে আৰু কোৱাৰ্টাৰো আছে আমাৰ সেই কোৱাৰ্টাৰ দুই এটা কোৱাৰ্টাৰ খালী থকাৰ কাৰণে তেওঁলোকে এনক্ৰ'চ কৰিছে কিছুদিনৰ কাৰণে কিন্তু আমি তেওঁলোকক ভেকেট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ভেকেট কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশন দিয়া হৈছে Non kachari bom Assam Sarkar tumpen Assam angkang pia phan rakia hormu pen pajok wanjipu kabor iponalong keton kelang atum sai ka ceklem do desang se pinajok pinang andraki behabe parklem atum polisari ding cingnang lo lason si pinibo signifying koiranier kep arni lahorija naka checking along keton kelang atum ihum AS01 KC 9163 atrak along kirika kuruga sai ke deng bomhot lining koira gram pharo trok sira thong kep atrak snap dunlong Trak kate warla pen Arya Sanghua tuma phan nep ingnang pongsi pulis atum karju pater tok asai deng pondo kachingnang chekabang phat tuma men Rajaswar Singh pen tona bem tasken Manipura sorpusi pang thekpon lason thak si bokajan gandhi boste long ta keton kelang atum ihum MN01 9685 atrak along kirika kuruk dona hot gram thong kebra pho heroin longpon laso trak kate war pen Arya Sanghu Nuba Singh pen Majio Singh atuma phanta nep ingnang pondeto Labang sokiri ka kuruk ponalong bokajan SDPO John Das, Manujoy Gogoi, Mublik Brahma Lapen, Charan Singh Mohanatum pensi pater pipon. Pinabirta la ansikang tonchalo kaduga via panta, Cardo.